নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি কথা পাতিম অসমীয়া ছবি জগতত আহিবলগীয়া অন্য এখন ছবিৰ বিষয়ে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি ক'বলৈ গৈ আছোঁ অসমীয়া ছবি জগতলৈ আহিবলগীয়া অন্য এখন ছবি, যিখনৰ নাম হৈছে ইপাৰ সিপাৰ। বন্ধুসকল, এই ছবিখনৰ বিষয়ে অলৰেডি মই এটা ভিডিঅ' বনাইছোঁ। সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলৰ ডেছক্ৰিপশ্যনত মই দি দিম, আপোনালোকে তাত গৈ চাব পাৰে। যিহেতু এই ছবিখন অহা 15 নৱেম্বৰত শুভমুক্তি লাভ কৰিব, তো এই ছবিখন চাবলৈ অসমীয়া ছবি গৃহত যতীন বৰা আৰু জুবিন গাৰ্গে নিমন্ত্ৰণ জনাইছোঁ। তো আহকচোন সেই সৰু ভিডিঅ' ক্লিপটো চাওঁ। নমস্কাৰ, মই যতীন বৰাই অসমবাসী ৰাইজৰ কাৰণে এটা সুখবৰ লৈ আহিছোঁ। 15 নৱেম্বৰত ৰিলিজ হৈ আছে প্ৰণৱজ্যোতি ভৰালী পৰিচালিত আৰু লতা বৰদলৈৰ প্ৰযোজিত ইপাৰ সিপাৰ। প্ৰণৱজ্যোতি ভৰালী যিজন ডাইৰেক্টৰ, মোৰ ভাতৃসমূহ যথেষ্ট কাম কৰিছে অসমীয়া চলচ্চিত্ৰৰ লগত জড়িত, বহুত কাম শিকি আজি এখন ছবি পৰিচালনা কৰিছে। আৰু মই আশাবাদী আপোনালোকে আহক, 15 নৱেম্বৰত অসমৰ চিত্ৰগৃহত মুক্তি পাব ইপাৰ সিপাৰ। সকলোৱে উপভোগ চিনেমাৰ জয়যাত্ৰা অব্যাহত থাকক। মিছন চাইনা, কাঞ্চনজংঘা, ৰত্নাকৰ যি বুৰঞ্জী আছিলে, সেই যাত্ৰা অবিৰতভাৱে চলি থাকক। কেইবাখনো নতুন চিনেমা আহি আছে, তাৰ ভিতৰত এখন হৈছে ইপাৰ সিপাৰ। 15 নৱেম্বৰত ৰিলিজ হ'ব অসমৰ চিত্ৰগৃহত। আৰু তাত পল ফুকন, অমৃতা গগৈ তেওঁলোকক দেখিবলৈ পাব, আৰু নতুন পুৰণি বহুতো আৰ্টিষ্টক সমাহাৰ ঘটিছে গোটেই চিনেমাখনত। সমূহ ৰাইজক আহ্বান জনাইছোঁ, আহক, সকলোৱে আহক, অসমীয়া চিনেমা চাওক, ইপাৰ সিপাৰ চাওক। আৰু ইয়াৰ পিছত আৰু ভাল ভাল চিনেমা আহি আছে, সকলোকে আমন্ত্ৰণ জনাইছোঁ। অসমীয়া চিনেমা চোৱাৰ যিটো অভ্যাস, সেইটো অব্যাহত থাকক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। তোমালোকৰ গাঁৱৰ মানুহ বোলে দলং বনাবৰ বাবে আকৌ বিধায়কৰ ওচৰত গৈছে। আপোনালোকৰ সেইখন কিবা গাঁও হ'ল নেকি? মহাভাৰতৰ হস্তিনাপুৰ সেইখন। চালা হাৰামি, ঐ কি চাইছ? একো লাভ নাই। আমাৰ দুটা চুবুৰী একলগ নহ'লে বিধায়কে দলং নিদিয়ে। যি ভাল দেখ কৰ, কিন্তু চাবি যাতে কোনো কাৰণতে শইকীয়া চুবুৰীৰ ওচৰত আমাৰ চুবুৰী হাৰ মানিবলগীয়া নহয়। এই দলং বনাব খোজা গ্ৰুপটোৰ লিডাৰটোক যদি আমি মাৰি দিওঁ। নাই, সেইটো কাম আমি কৰিব নোৱাৰো। দেউতা, কি কৰিছে আপুনি? বিদ্যুৎ চিনি নাপাওঁ মই। জুনুকা, বেছি চিঞৰ বাখৰ কৰি থাকিব লাগিলে গৈ ক'ৰবাত মৰি থাকিম, তাৰ পাছত গম পাবি। ধুন পে চাইকেল মোৰ কোনে শিকিলে? মই তোমাক কৃষ্ণৰ ভাও ল'বলৈ নিদিওঁ। তুমি মোৰ কৃষ্ণ, মোৰে হৈ থাকা। কথা দিলোঁ, মই সদায় তোমাৰ কৃষ্ণ হৈ থাকিম, আৰু তুমি মোৰ ৰাধা। আমি ৰাস নাচিম, আমি সত্ৰীয়া নাচিম, আমি বিহু নাচিম। কি হ'ল, হাঁহিলা যে? ৰাধা কৃষ্ণই কেতিয়া বিহু নাচিছিল? এইবাৰ তোৰ মই হিৰগিৰি খতম কৰি মোৰ ইমান দিনৰ আশাৰ বস্তু তই মোৰ পৰা থপিয়াই নিবি। ন, নেভাৰ।